এখন ভিতৰৰ গাঁৱৰ পৰা আহিছোঁ মই মোক বোৱাৰীজনীয়ে দিল্লীলৈ নিম বুলি কৈ ঘৰৰ পৰা উলিয়াই আনি এই ট্ৰেইনত তুলিলেহি আৰু ট্ৰেইনত তুলি দেউতা ইয়াতে বহো মই অকণমান বাহিৰৰ পৰা আহিছোঁ বুলি কৈ এই ট্ৰেইনখন চলি অহাৰ পাছত আৰু মই বোৱাৰীৰ মুখ দেখি নাপালোঁ ল'ৰা-ছোৱালীকেইটাও পোহপাল দি আছে ৰাইজে সহযোগ কৰিলে সকলো সমস্যাই সমাধান যে এমাহ হৈছে সকাম নিকাম কৰিবলৈ পইচাটো নাই বজাৰলৈ আহিবলৈ এই খৰিয়াটোও নাই ঘাম পেলাবলৈ তহঁতক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ এতিয়া তহঁতি মাত্ৰ মাৰৰ আজি দহা কাজ যোৱাৰ পিছতেই মই ঘৰৰ পৰা ওলাবলৈ মানুহক হাৰাশাস্তি কৰি পইচা খুজি কেনে কেনেকৈ ৰেচপেক্ট কৰিব কাম কৰিবলৈ ছাৰ সুবিধাই নিদিয়ে এতিয়া আপোনাৰ ওচৰলৈ গৈছোঁ আপুনিতো পলাই গুচি গ'ল গোটেই গালা নালাগিলে মোক বোৱাৰীজনীয়ে এই দিল্লীলৈ নিম বুলি কৈ ঘৰৰ পৰা উলিয়াই আনি এই ট্ৰেইনত তুলিলেহি আৰু ট্ৰেইনত তুলি দেউতা ইয়াতে বহক মই অকণমান বাহিৰৰ পৰা আহিছোঁ বুলি কৈ এই ট্ৰেইনখন চলি অহাৰ পাছত আৰু মই বোৱাৰীৰ মুখ দেখি নাপালোঁ মই খাই আছোঁ আৰু ল'ৰা-ছোৱালীকেইটাও পোহপাল দি আছে ৰাইজে সহযোগ কৰিলে সকলো সমস্যাই সমাধান ঢুকুৱা যে এমাহ হৈছে সকাম নিকাম কৰিবলৈ পইচাটো নাই বজাৰলৈ আহিবলৈ এই খৰিয়াটোও নাই ঘাম পেলাবলৈ তহঁতক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ এতিয়া তহঁতি মাত্ৰ মাৰৰ আজি দহা কাজ যোৱাৰ পিছতেই মই ঘৰৰ পৰা ওলাবলৈ